দেখা গৈছে আজি যিহেতু 200কৈ ভেকচিন দিয়াৰ কথা আছিল কিন্তু আজি 100কৈ দিব লগা হৈছে চাওক যোৱাকালি আমাৰ যিটো টাৰ্গেট আছিলে টাৰ্গেটতকৈ বেছি মানুহে লৈ ল'লে এটা ছিষ্টেমতে চলিব কালি বিশ্বনাথ চাৰিআলিত আছিলে 7,000 টাৰ্গেট তাতে মানুহে লৈ ল'লে 11,000 গতিকে এদিনত বা দুদিনৰ অলপ অসুবিধা হ'ব আকৌ ঠিক হৈ যাব তাৰমানে এনেকুৱাটো নহয় দুটা ভেকচিন এতিয়া চলি আছে এটা কোভেক্সিন আৰু এটা হ'ল কোভিচিল্ড তেওঁলোকেতো যিমান পাৰে তেনেকুৱা এটা ছিষ্টেমতহে প্ৰডাক্ট কৰিব গতিকে দেশত 80 লাখ মানুহে কালি ভেকচিন লৈছে এইবিলাক কথা সুধিবই নালাগে উল্টাই কালি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে ধন্যবাদ দিব লাগে সকলোৱে ধন্যবাদ দিব লাগে একেদিনত 80 লাখ মানুহক ভেকচিন দিয়া এইটো ইমান সৰু কথা নহয় বাট ভাৰতবৰ্ষই কৰি দেখুৱালে আজিও হয়তো সিমানেই হ'ব কিন্তু মই আকৌ কৈছোঁ কালি যিহেতু আমাৰ NHM এটা ছিষ্টেম থাকে যে আজি ইমান দিম অহাকালি ইমান দিম পৰহিলে ইমান দিম কিন্তু মানুহ বহুত বেছিকৈ ওলাই আহিছে এইটো কিন্তু ভাল লক্ষণ এটা সময় আছিলে যে ভেকচিন ল'বলৈ মানুহ নাহে এটা ভাইলত 10টা ভেকচিন থাকে আৰু তাৰে কি হয় ভেকচিন 5টা দিয়ে 5টা পেলাই দিব লগা হয় নষ্ট হৈছিলে কিন্তু তাৰ বিপৰীতে এতিয়া ইয়াতে দেখিছোঁ ফেষ্টিভ মুড মানে এটা গানো লগাই দিছে এতিয়া মিউজিক চলি আছে চাফা হৈ আছে ফেষ্টিভ কাইণ্ড অফ থিং ইজ গয়িং অন হিয়াৰ গতিকে মানুহৰ এই উৎসাহটো অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু এইদৰে যদি 80 লাখকৈ 1 কোটি সংখ্যাৰে চলি থাকে অলৰেডিটো প্ৰায় 30 কোটি মানে চাগে ভেকচিন ল'লে গোটেই ভাৰতবৰ্ষত আৰু বাকীখিনিয়ে যদি 2 মাহত লৈ লয় আমাৰ দেশৰ পৰা কোভিড নাইকিয়া হৈ যাব কিন্তু এটা কথা মই আকৌ কওঁ কোনোবা এগৰাকী বন্ধুৱে মোক কৈছিলে ছিংগাপুৰত 55,60 লাখ মানুহ তাতে বহুত মানুহে এতিয়া ছেকেণ্ড ড'জ পোৱা নাই 55 লাখ মানুহৰ ছেকেণ্ড ড'জ এতিয়ালৈকে বহুতে পোৱা নাই কিন্তু আমি এতিয়া একেদিনাই 80 লাখ মানুহক দিছোঁ তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে আকৌ কৈছোঁ ধন্যবাদ দিব লাগে মইতো তেখেতক শ্ৰদ্ধা জনাইছোঁ চাওক ৰেড অত্যন্ত শোণিতপুৰততো অত্যন্ত বেয়া পৰিৱেশ গতিকে যদি মানুহ চিৰিয়াছ নহয় আমিতো টোটেল লকডাউনৰ কাৰণে যাব লাগিব টোটেল লকডাউনৰ কাৰণে যাবলৈ কষ্ট বেয়া লাগে মানুহৰ অসুবিধা হয় খাটি খোৱা মানুহখিনিৰ কষ্ট হয় বিজনেছ নষ্ট হয় কিন্তু উপায় নহয়তো হ'বই লাগিব মানে হ'লেতো ডিষ্ট্ৰিক্টত হ'ব বেড চান্সেছ নাই বুলি মই নকওঁ কাৰণ এতিয়া ইয়াতে মই কালি গধূলি এটা মই এক্সাম্পল দিছোঁ কালি গধূলি মই ইয়াত আছোঁ মই ৰিকুৱেষ্ট কৰিব লগা হৈছে যাতে লকডাউন আপোনালোকে ভাঙি মোৰ তাত নাহে